নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আজি আমাৰ ঘৰৰ কাষৰে লগৰ ছোৱালীজনীৰ বিয়া আছে। আজি জোৰোণ আছে, অহা কাইলৈ বিয়া। এয়া হৈছে দৰা ঘৰৰ মানুহ জোৰোণ লৈ আহিছে। আপোনালোকক ধুনীয়াকৈ দেখাইছো আৰু দৰা ঘৰৰ মানুহ এয়া ৰভাতলিত বহিব আৰু এতিয়া আপোনালোকক ধুনীয়াকৈ দেখাম। চাই থাকিব দেই জোৰোণৰ নীতি নিয়মসমূহ। আৰু দৰা ঘৰ ক'ত আপোনালোকক কোৱাই নাই নহয়। দৰা ঘৰ হৈছে মঙলদৈ গৰুসতী বুলি কোৱা ঠাই এখনৰ আৰু তো লগৰ ছোৱালীজনী মানে মঙলদৈৰ বোৱাৰী হ'ব আৰু এতিয়া চাই থাকিব আৰু দেই। আৰু এই আমাৰ কইনাজনী ৰেডি হৈ আছে। আমাৰ কইনাক জোৰোণ পিন্ধাব এতিয়া দেই। এতিয়া দৰা ঘৰৰ পৰা অনা কাপোৰ পিন্ধাব আৰু কইনাজনীক, নিয়ম আৰু এইটো। দৰা ঘৰৰ পৰা যিযোৰ কাপোৰ পিন্ধাব সেয়া এয়া পিন্ধাই আছে। তাৰপিছত ৰভাতলিলৈ যাব আৰু কইনাক লৈ যোৱা হ'ব ৰভাতলিত।
এইটো নাযায় তাতে থাকব ৰাতি আমাৰ তাতে হৈ থাকিব ৰাতি সিহঁতে অলপ ক'ত হুলস্থুলত থাকিবি নহয় ঠিকে আছে একো নাই What? মুনাটো দিব লাগিব উপলক্ষে আজি আমি উপস্থিত হৈছোঁ ঘৰত অহাকালি বিয়া
কালি মেকআপতে আজি অলপ মানে বিনা মেকআপ য়েছ আজি মানে ফুল ধামাকাটো খালি তেওঁকা আজি পুৰা একদম ৰেডি মোক তাই নহ'লে আজি ঠকাইছে গাই এই হেৰা মই নথওঁ আৰু ইফালে আছিলে আজি অলপ মেকআপ কমকৈ কৰি আহিছে কাৰণ আজি জোৰোণ হয় অহাকালি পুৰা ধাই মেকআপ কৰি আহিব আৰু আজি জোৰোণৰ ভিডিঅ'টো ইমানতে আছিল দেই ইয়াতে সমাপ্ত কৰিলোঁ আৰু ভিডিঅ'টো তো সকলোকে বাই বাই